সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আচলতে মই আজি কোনফালে আহিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। মই আহিছোঁ টাউনলৈ আৰু শিৱসাগৰ টাউনলৈ আহিছোঁ আৰু মই মোৰ বিশেষজনক আজি লগ কৰিবলৈ আহিছোঁ। বহুদিন মানে কেইবাদিনো তেওঁক লগ কৰাই নহয়। আগানকালে প্ৰায় লগ কৰা হয়, তেওঁক দিনটোত দুবাৰো লগ কৰা হয়, কিন্তু কেইবাদিন ধৰি লগ কৰা হোৱা নাই। গতিকে আহিছোঁ তেওঁৰ লগত আজি ভাত এসাঁজ খাবলৈ। আহকচোন তেওঁৰ মুখেৰে শুনো। শ্ৰীমতীক লগ কৰিবলৈ আজি দুটা ভাত খাম। ৰংপুৰ কি হ'ব? কিহে খাব? হাঁহ মটন খাবা? হাঁহ খাম। খাম আৰু হাঁহ খাম। আৰু আৰু কি খাম? ভাত খাওঁ আকৌ ভাতৰ লগত হাঁহ খাওঁ আৰু ফুচকা। নাই অকল এটাই খাম, ভাতে খাম, ফুচকা চুচকা নাখাওঁ। এনেও ভাত খাব কি খাবা? কি মামা? ভইচটো চাগে ভালকৈ অহা নাই ন? উপায় নাই। দাড়িকেইডাল কাটিবা, বেছি দীঘল হৈছে, বেয়া লাগিছে দেখিবলৈ দেই। এতিয়া আমাৰ ভাত আহি গ'ল। ভেন্দি ভাত বিলাহী আৰু আলু পিটিকা নেকি? কি আছে? এইটো ভেন্দি, এইটো বিলাহী আলু পিটিকা, এইবিলাক চালাড, এইটো টেঙা পানী টেঙা কৰিছে চালাড, এইটো তাৰপিছত এইটো ফুলকবি নাই, ফুলকবি, বেঙেনা, ৰঙালাও আলু ভাজি আৰু বিন আৰু আলু ভাজি, দাইল, ভাত, পিঁয়াজ, নেমু, বিহ জলকীয়া তোমাৰ এইডোখৰ এইডোখৰ লাগিব চাগে তোমাক নালাগে। এতিয়া আমি ভাত খাব লাগিছোঁ। মই হাঁহ খাওঁ, হাঁহ মেইন এতিয়া আমাৰ হাঁহ মাংস আহি গ'ল। মই খাওঁ দেই, তুমি খোৱা এইটো হাঁহ মাংস দুইটা। মজা ন? ভালকৈ হৈ গ'ল মোৰ, পেট ভৰি গ'ল, এইজনে লোকচান কৰিলে। যাওঁ এতিয়া পেট নেদেখায়। যা